ইমান কি মেকআপ কৰিছা তুমি এই ব্লগাৰ গোছ আহা বলা 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 তিতি যাবা ছাতিৰ তলত আহা বাই 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 এতিয়া আমি ওলাইছো ৰীনা আণ্টিহঁতৰ ঘৰলৈ যাবলৈ মানে বৃন্দাবনত যোন মোৰ মা হৈছিলে মোৰ মাৰ ঘৰলৈ গৈ আছো এই মানাজনীৰ কাৰণে ইমান বেছি লেট হৈ গ'লো 10 বাৰমান কাপোৰ চেঞ্জ কৰিছে কাপোৰ চেঞ্জ কৰি কৰি এতিয়া বৰষুণৰ কাৰণে আমি ৰখি আছো যাব পৰা নাই আমি ওলাই যোৱাৰ আগতে বায়ে এনেকৈ আমাক ভাত খাবলৈ দিলে আৰু ৰাতিপুৱা কিন্তু মই মেগীও খাইছোঁ দেই বায়ে জোৰ জবস্তিকে মেগীও খুৱাইছে এইজনী বা বাৰ্থডে দিনাখন কাম কৰি আছে বায়ে ক'লে যে গেছ হ'ব পাৰে বাহিৰত গ'লে অকণমান কেইটামানকৈ ভাত খাই যোৱা তো সেইটো কাৰণে জোৰ জবস্তিকে আকৌ ভাতো খোৱালে ইমানেই বেছি খাইছোঁ মই সেইদিনাখন কি ক'ম আৰু অঁ ন মানা আৰু মোৰ মনটো সঁচাকৈ মিলে আমি হ'লোঁ এনিমেল লাভাৰ এতিয়া ৰূপম দাই গাড়ী পিছাই পিছাই আনি আছে আমি যাম আচ্ছা নিজে আৰু মোক কয় 10 বাৰমান কাপোৰ সলাইছে অঁ যা তই আগত ৰূপম দাই ছাতিৰে দৌৰি দৌৰি এজন এজনকৈ আনিলে মানাৰ মেকআপ বেয়া হৈ গ'ল নাই তই মেকআপ কৰি দিছ আমি মেকআপ কৰাই নাই ভগৱান কি কি কলি তই ৰীনা বৰা হেল্ল' ই ৰীনা বা ঘৰৰ এড্ৰেছ সুধিবলৈ গৈছে ভগৱান ই পাই গ'লো ৰীনা বাৰ ঘৰ ইউ পানী আহা বৰষুণত এইফালেদি আহা ঐ ছাতিটো নিদিও কেলে ল'ৰা মানুহটোৱে যে ছাতিটো ধৰি আছ ল'ৰা মানুহটো তিতিলে মানে পাৰিছানে আৰু এতিয়া আমি আহি পালো এই ব্লগাৰ গোছ আহা বলা 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 তিতি যাবা ছাতিৰ তলত আহা 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 এইখিনিত আহা আমি ৰীনা বাৰ ঘৰ গাড়ীখন লক কৰি আহোঁ আমি ৰখি আছো কলিং বেল টিপি পেলাই তই থাকি যা ভাড়া দিবতো নাই অহা ৰূপম দা এইটো বন্ধ কৰি দিব নেকি চান্দা নিবলৈ আহিছো আহি গলো ওলালো এতিয়া বাই ৰীনা বা দূৰৰ পৰাই দেখাইছো বাৰু বাই বাই
একো নহয় ব'লা দেখালো বাই বাই আমি ৰীনা বাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এনেকৈ বাক ছাৰপ্ৰাইজ দি পেলাই সঁচাকৈ মনটো ভাল লাগিছে আৰু বাও খুব বেছি হেপ্পী হ'ল আমাক দেখি কাৰণ বৃন্দাবনৰ পিছত বাক লগেই পোৱা নাছিলোঁ আৰু মই খুব বেছি হেপ্পী কাৰণ এনেকৈ সকলোকে যদি অলপ অকণমান এনেকৈ হেপ্পিনেছ দিব পাৰোঁ তেতিয়াহ'লে মোৰ মনটো খুবেই বেছি ভাল লাগে তাৰপিছত আমি গ'লোঁ ৰীনা বাহঁতৰ ঘৰৰ পৰা ওলাই গীতাৱলী বাৰ ডাঙৰ বাৰ ঘৰলৈ মানে আপাৰ ঘৰলৈ মানাৰ আপা বুলি কয় আপাৰ ঘৰলৈ গ'লোঁ আৰু মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ আৰু নাপাহৰিম কিয় সকলো ইমান বেছি মৰমীয়াল ইমান বেছি মৰম দিছে সেইবোৰ গোটাওঁতে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ একো নাই নেক্সট টাইম আকৌ যাম আকৌ ভিডিঅ' কৰিম সকলোকে আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এই ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব আকৌ আহিম অন্য এটা ভ্লগ লৈ পেলাই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাই